নমস্কাৰ বন্ধুসকল, আকৌ এটি নতুন ভিডিঅ'লৈ মই মিষ্টাৰ ABCD আহি উপস্থিত হ'লোহি। প্ৰথমে মই আপোনালোকক মোৰ ভিডিঅ'টো শেষৰলৈকে চাবলৈ অনুৰোধ জনালোঁ। তেনে দেৰি নকৰি আহকচোন ভিডিঅ'টো চাওঁ। বন্ধুসকল, আজি মোৰ বিষয়টো হৈছে ভোট দিয়া EVM মেচিনটোত থকা 9টা অপশ্যনটোৰ বিষয়। 9টাৰ ফুল মিনিং হৈছে নন অফ দ্য এবভ। এই 9টাৰ বিষয়ে হয়তো বহুতে জানে আৰু বহুতে হয়তো আজিও কেঁচা, কিয়নো এই EVMত ভোট দিয়া ব্যৱস্থাটো বহু পুৰণি নহয়। নতুনকৈ এই EVMত ভোট দিয়া ব্যৱস্থাটো আৰম্ভ কৰা হৈছে 2013 চনৰ 27 মেত। ফাইনেলি সুপ্ৰিম কোৰ্টে এই নন অফ দ্য এবভ 9টা অপশ্যনটো EVM মেচিনত ভোটাৰসকলৰ বাবে ব্যৱহাৰ কৰিবলৈ পাৰ্মিশ্যন দিলে। বন্ধুসকল, এতিয়া 9টানো কি? বন্ধুসকল, আপোনাৰ দৃষ্টিত যদি কোনো পলিটিকেল পাৰ্টিকেই ভাল নালাগে বা তেওঁ কৰা কাম কাজবোৰত যদি আপুনি মুগ্ধ নহয় বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত এজনো যোগ্য নহয় বুলি যদি আপুনি ভাবে, তেনে আপোনাৰ ভোটটো কাকো নিদিয়াকৈ 9টাত ভোট দি আহিব পাৰে। বন্ধুসকল, আমি সকলোৱে জানো অসমত শেহতীয়াকৈ লোকসভা নিৰ্বাচন হৈ গ'ল আৰু 23 মে 2019 তাৰিখে ৰিজাল্টটো দি গ'ল। কিন্তু এই মই কোৱা 9টাত বা নন অফ দ্য এবভ অপশ্যনটোতনো কিমানে প্ৰেছ কৰিলে বা কিমানেনো ব্যৱহাৰ কৰিলে জানো আহকচোন। প্ৰথমে আমি জানো আহক অসমৰ ভোটাৰে সৰ্বাধিক 9টা অপশ্যনটো প্ৰেছ কৰা জিলাখনৰ নাম। সৰ্বাধিক 9টা অপশ্যনটো প্ৰেছ কৰা জিলাখনৰ নাম হৈছে ডিব্ৰুগড় জিলা। তাত 21,288 জন ভোটাৰে 9টা ইউজ কৰিছিল। মঙলদৈত 18,518 জন ভোটাৰে ইউজ কৰিলে। কোকৰাঝাৰত 15,988 জন ভোটাৰে 9টা ইউজ কৰিলে। কলিয়াবৰত 15,913 জন ভোটাৰে ইউজ কৰিলে। তেজপুৰত 15,626 জন ভোটাৰে 9টা ইউজ কৰিলে। লখিমপুৰত 15,220 জনে, যোৰহাটত 12,569 জনে, নগাঁৱত 10,757 জনে, গুৱাহাটীত 10,466 জনে আৰু কৰিমগঞ্জত 7 জনে 9টা অপশ্যনটো প্ৰেছ কৰি 9টাৰ মহত্ব গুণটো দাঙি ধৰিলে। বন্ধুসকল, ইয়াৰ দ্বাৰা আমি গম পালোঁ যে 9টাৰ ব্যৱহাৰটো ভাৰতৰ নিৰ্বাচনৰ মজিয়াত খুবেই প্ৰয়োজন আছিল। আৰু আপোনাৰ যদি কোনো পাৰ্টিকে ভাল নালাগে বা আপুনি ৰাজনীতিক জ্ঞানক লৈ যদি কেঁচা, তেনে এনেই যাকে পাইছে তাকে ভোট দি নাহিব। কাকো নিদিয়াকৈ 9টাত প্ৰেছ কৰি আহিব, কাৰণ আপোনাৰ ভোটটো বহু মূল্যৱান জনকহে দিয়া উচিত। তেনে বন্ধুসকল, আজি আমি ভোট দিয়া EVM মেচিনটোত থকা 9টা অপশ্যনটোৰ কথা জানিলোঁ আৰু কিমানেনো 9টা ইউজ কৰিছিল অসমৰ লোকসভা নিৰ্বাচনত তাকো গম পালোঁ। তেনে বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ হেমাহি একেবাৰে নকৰিব কিন্তু দেই। তেনে আজিলৈ আহোঁ, ধন্যবাদ, পুনৰ লগ পাম, ধন্যবাদ, নমস্কাৰ।